নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ বহাট লাইভৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ। আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ লৈছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। বন্ধুসকল, অসমলৈ চানি লিয়নি আহিছে। তাকে লৈ বহুজনে নিজৰ মতামতবোৰ ফেচবুকৰ যোগেদি হওক বা ইউটিউবৰ যোগেদি হওক, ইনষ্টাগ্ৰামৰ যোগেদি হওক বা আন কিছু ছ'চিয়েল মিডিয়াৰ যোগেদি নিজৰ মন্তব্য আগবঢ়াইছে। আৰু তাকে লৈ এতিয়া বহুজনে বিতৰ্কতো পৰিছে। চানি লিয়নি অসমলৈ আহিছে এজনী ধৰ্ষিতা মহিলা হৈ। তেখেতক কিয় বিহু, অসমৰ জাতীয় বিহু আৰু গামোচাৰে আদৰিছে, তাকে লৈ এতিয়া বহুজনে বহু বিতৰ্কিত পোষ্ট কৰি আছে। আৰু সাংবাদিকে জুবিন গাৰ্গকে প্ৰশ্নতে কৰিছিল যে চানি লিয়নি আহিছে এয়াৰপৰ্টৰ পৰা বিহুৱে আৰু গামোচাৰে কিয় আদৰি আনিছে, আপোনাৰ মতামতটো কি বুলি। তেতিয়া জুবিন গাৰ্গে এই বুলি উত্তৰ দিছিল, শুনকচোন কি ক'লে তেওঁ। ক'ত চানি লিয়নি ইয়ালৈ কি আহিছে? কিবা শ্বুটিং চাগে, ফ্লেভাৰ অপেনিঙৰ কাৰণে। আচ্ছা, এইটো মই শুনিছোঁ ইয়াত খুলিছে বুলি। নহয়, এতিয়া বাহিৰৰ যেতিয়া কোনোবা আহে, অতিথি গেষ্ট আহে, তেতিয়া আমাৰ মেইন বস্তুটো হৈছে বিহু। ত' বিহুৱে আদৰিব লাগিব, নহ'লে কেনেকৈ তৰোৱাল চৰাল লৈ আদৰিটো নহ'ব নহয়।